তৰফৰ পৰা অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আৰু সদায় সময়ৰ ভিতৰতে মৰিগাঁও মহাবিদ্যালয়ত উপস্থিত হোৱা সমূহ দৰ্শকো আমি মৰিগাঁও শাখাগৃহ তৰফৰ পৰা মৰিগাঁও মহাবিদ্যালয় শাখাগৃহ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে আমি আমাৰ মাজত উপস্থিত হোৱা ৰত্নাকৰ দলৰ সমূহ সদস্যা মৰিগাঁও মহাবিদ্যালয় শাখাগৃহ তৰফৰ পৰা এখনি অসমীয়া পুৰাণ গামোচাৰে মৰম আৰু শুভেচ্ছা জনাব বিচাৰিছোঁ। প্ৰথমে একেবাৰে মৰম যাচিব বিচাৰিছোঁ অসমীয়া বোলছবিৰ জনপ্ৰিয় অভিনেতা যতীন বৰা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মৰিগাঁও মহাবিদ্যালয় ছাত্ৰ সন্থাৰ উপদেষ্টা বিৰাজ কোঁৱৰক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ জনপ্ৰিয় অভিনেত্ৰী বৰপেৰাণী বিষয়া যোৱাকালি অনুষ্ঠিত হৈ যোৱা ছাত্ৰজনা সভাৰ নৱনিৰ্বাচিত সভাপতি কমল ৰাভাক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি অকণমান মৰম যাচিব বিচাৰিছোঁ বোলছবিখনৰ প্ৰযোজিকা নৱনীতা শৰ্মা বৰা বাইদেউ তেখেতক এখনি অসমীয়া পুৰাণ গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমি যোৱাকালি অনুষ্ঠিত হৈ যোৱা ছাত্ৰজনা সভাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক দীপক দত্তক আমি নৱনীতা শৰ্মা বাইদেউ এখনি পুৰাণ গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি মৰম যাচিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা গায়ক মানৱ দাক আমি সম্বৰ্ধনা জনাবলৈ যোৱাকালি অনুষ্ঠিত হৈ যোৱা নৱনিৰ্বাচিত সাংস্কৃতিক সম্পাদিকা পৰিস্মিতা চিৰিকক মানৱ দাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ গায়িকা চয়নিকা বাইদেউ আমি চয়নিকা বাইদেউক সম্বৰ্ধনা জনাবৰ বাবে প্ৰাৰ্থনা কৰাৰ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি অকণমান মৰম যাচিব বিচাৰিছোঁ অভিনেতা পদ্মৰাজ গোস্বামী ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে পৃথিৱী কামিৰীক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক পৰাগ গোহাঁই ডাঙৰীয়াক আৰু পৰাগ গোহাঁই ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ কন্যা দৃষ্টি গগৈক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আচ্ছা, আমাৰ চাউণ্ডৰ ক্ষেত্ৰত বহুত সহায় কৰিছে হেমন্তৰ এটা কাহিনী আছে কোনে ঘৰতে নাচাওঁ মাজতে এইবাৰ মই দাবী ৰাখিছোঁ মই আগতে চিনেমাবিলাকৰ দাবী এটা ক্লেইম চেভত থাকোঁ হয়নে চেক লৈছোঁ। এতিয়া কিছুমান জেগাত কিনা সৰস্বতী পূজাত কি হ'ল হেমন্তকে জ্যোতি কৰা বুলি ভাবি খিচিৰি খুৱাই দিছে। হেমন্ত বাৰু মুখখন দেখুৱাই হয় আমাৰ মুখখন দেখুৱা এই লাজে ভয় সংকোচে তোমালোক গাড়ী গ্লাছ উঠাইছে হ'ব দিয়ক এনেকৈ কৈছে। হেমন্ত ঘৰতে বহুত কষ্ট কৰিছে। ঠিক আছে, মই আজি বেছি খাব নলওঁ। মই আশা কৰিছোঁ যে 11 অক্টোবৰ ৰত্নাকৰ আহি আছে, তোমালোকে চাব লাগিব। চিনেমা এখন কৰিছোঁ তোমালোকে ভাল পোৱা ধৰণৰ ছবি য'ত আমি শ্বুটিং কৰিব গৈছোঁ লাডাখত শ্বুটিং কৰিছোঁ। এখন টেকনিকেলি ভাল ছবি দিবৰ কাৰণে তোমালোকৰ ল'ৰা ছোৱালী সম্পন্ন কৰিব পাৰিছোঁ। সকলোৱে কষ্ট কৰিছে। অভিনয়ৰ ক্ষেত্ৰত ভাৰতৰ শিল্পীসকলক কৰিছোঁ য'ত বৰষাৰণী বিষয়া আছে, এক্ট্ৰেছ আছে, মিশ্ৰিতা গোস্বামী আছে, বিষ্ণু কাকণীয়া পৰা সকলো শিল্পী আছে। সকলোৱে নিজৰ কামবিলাক সুন্দৰৰূপে পালন কৰিছে। মই এটা সংলাপ কম, তাৰপিছত ৰাজনীতি গানটো গাব কাৰণে নমনী গান আৰু মানুহ ৰিভাৰ্চ কৰি
ভিক্ষা খোজা মানে কষ্টৰ মূল্য হৈছে প্ৰত্যেকৰে বুকুৰে ভুৱাই আজিৰ যুগত সুন্দৰ গান উপহাৰ দিছে জুবিন গাৰ্গৰ এটা কম্বিনেশ্যন আছে বহুত ছবি আমি জুবিন গাৰ্গে ইউজ কৰে মই লিখিছোঁ সেইটো তোমালোকে দেখা পোৱা দেখা পাওঁ বনাবলগীয়া গানটো সকলোৰে মুখস্থ আছেনে? সহযোগ কৰিবা। নাজানো ক'ত তুমি থাকা, নাজানো ক'ত মই থাকো, জানো মাথো আমি থাকো সপোন ভাজা। এটা মিঠা গান ট্ৰেক প্লিজ।